ওয়েলকাম ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা 200 কেপাচিটিৰ ইনকুবেটাৰ মেচিন। এইটো মেচিনত আপোনালোকৰ মুৰ্গীৰ কণী 200 প্লাছ ধৰিব আৰু হাঁহৰ কণী 200 ধৰিব। এই মেচিনটো মোক আমাৰ নলবাৰীৰে দাদা এজনে ফোন যোগে অৰ্ডাৰ কৰিছিল। এতিয়া মেচিনটো প্ৰায় 50% কাম হৈ গ'ল। আমাৰ ভিতৰৰ হোল্ডাৰ লগোৱা হৈ গ'ল, বাহিৰত টেপ মাৰা হৈ গ'ল। এতিয়া আমাৰ আছে ৱায়াৰিঙৰ কাম। আমি কেনেকৈ ৱায়াৰিং কৰোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকে যদি মোৰ পৰা ইনকুবেটাৰ মেচিন ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। আমাৰ 100 কেপাচিটিৰ পৰা ধৰি আপটো আপুনি যিমান কেপাচিটিলৈকে কয় আমি বনাই দিব পাৰিম, আপোনালোকে ল'ব পাৰিব। আৰু আমাৰ চববিলাক মেচিনতে 1 বছৰ গেৰাণ্টি দিয়া হয়। এতিয়া আমাৰ এই বক্সটোৰ ভিতৰত ফেন দুটা লাগি গ'ল আৰু হোল্ডাৰ দুটা লাগি গ'ল আৰু বাহিৰৰ পিনে টেপ চেপ মাৰি গোটেইখিনি কাম ৰেডি হৈ গ'ল। এতিয়া আমাৰ ৱায়াৰিঙৰ কাম আছে, আমি এতিয়া ৱায়াৰিঙৰ কামখিনি কৰিম। আৰু আমাৰ এইটো মেচিনত কণ্ট্ৰলাৰ দিয়া যাব 3001 মডেল কণ্ট্ৰলাৰ। এইটো কণ্ট্ৰলাৰো খুবেই ভাল হয়, ভাল ৰিজাল্ট আহি আছে। মই ইউজ কৰি আছোঁ এইটো কণ্ট্ৰলাৰে 200 কেপাচিটিৰ মেচিনত। এতিয়া আমাৰ গোটেইখিনি কাম কৰা সম্পূৰ্ণ হৈ গ'ল। এতিয়া কণ্ট্ৰলাৰ লগাই দিলোঁ আৰু ৱায়াৰিং গোটেইখিনি হৈ গ'ল। এতিয়া মেচিনটো আমি ডেলিভাৰী দিব যাম। ডেলিভাৰী দিয়াৰ আগত আমি মেচিনটো এবাৰ চালু কৰি চাইছোঁ, গোটেইখিনি কাম ঠিকে ঠাকে আছেনে নাই। আৰু ছেটিংছটো কৰি দিয়া গৈছে। 37.7ত লাইটটো অফ হ'ব আৰু 37 লাইটটো অন হ'ব, এনেকুৱাকৈ ছেটিংছ কৰি দিয়া গৈছে। এতিয়া মিটাৰত শ্ব' কৰি আছে কিমান ভিতৰত টেম্পাৰেচাৰ আছে। এতিয়া আমি গোটেইখিনি কাম কৰি ৰেডি হৈ গ'ল। আৰু মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি হাঁহ পোৱালিবোৰ কেনেকৈ বিভিন্ন ডিষ্ট্ৰিক্টলৈ ডেলিভাৰী কৰোঁ দেখাই দিম, আপোনালোকে চাই থাকক। এইবিলাক হৈছে লোকেল পাতি হাঁহৰ পোৱালি। ইয়াত টোটেল 550 পোৱালি আছে। এই ডাঙৰ ট্ৰেকেইটাত এটা ট্ৰেত 100কৈ পোৱালি আছে আৰু এই ৰাউণ্ড বক্সকেইটাত 50 পিচকৈ পোৱালি আছে। আমি এতিয়া গাড়ীত উঠাবলৈ লৈ যাম, আপোনালোকে চাই থাকক কেনেকৈ পোৱালিবিলাক আমি ডেলিভাৰী কৰোঁ। আৰু আপোনালোকৰ যদি কোনোবা হাঁহ মুৰ্গীৰ পোৱালি লগা থাকে তেনেহ'লে মোৰ তাতে পাই যাব। সকলো ধৰণৰ পোৱালি এভেইলেবল আছে, আমি ডেলিভাৰী কৰাই দিম, কোনো টেনশ্যন ল'ব নালাগে। অল ডিষ্ট্ৰিক্টতে ডেলিভাৰী সুবিধা আছে আমাৰ। আৰু ইয়াৰ গাড়ী আহি গ'ল আমাৰ। এইটো পোৱালি যাব আমাৰ বিশ্বনাথ চাৰিআলি, এইটো লোকেল মুৰ্গীৰ পোৱালি হয়। এতিয়া আমি গাড়ীত উঠাই দিম, আপোনালোকে চাই থাকক। আৰু এইবিলাক আছে হাঁহৰ পোৱালি, এইবিলাক যাব ঢেকীয়াজুলি। এতিয়া আমি কেনেকৈ গাড়ীত উঠাম আপোনালোকে চাই থাকক। এতিয়া এনেকৈ খাচাবোৰ তুলি দিলোঁ আমি। ইয়াত 4টা খাচা আছে, 4টা খাচাত 400 পোৱালি। এইটো পোৱালি যাব ঢেকীয়াজুলি। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।